নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মমি আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মোৰ বাৰু বৰ বিশেষ ভাল নহয়, দেখাতহে মানুহজনী এজনী বেমাৰে হৈ থাকে। বেমাৰ মানে কি আৰু, যোৱাটো ভিডিঅ'টো দেখিছিলে চৰ্দি ভাগে তেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। আজিও অলপ বেলেগ ধৰণৰ অকণমান বেমাৰ মানে কি আৰু, ৰ'ব দেখাইছোঁ আপোনালোকক, দেখাইছোঁ ৰ'ব। অৱস্থা এয়া এবাৰ কাহ চৰ্দিৰ পৰা গৈ ভৰিত লাগিলে। দেখিলে নহয় কি হৈছে, লেঙুৰি হৈ আছোঁ, লেঙুৰি ভেঙুৰি। যোৱাকালি পৰহি চটৰ ওপৰৰ পৰা কাপোৰ আনোতে লাষ্টৰ ষ্টেপটোতে কচকা খালোঁ, কচকা নে মুচুকা কিবা এটা খালোঁ আৰু দেই। তাকে এতিয়া লেঙুৰি হৈ আছোঁ। দুখ পালোঁ, ডক্টৰেতো একো হোৱা নাই কৈছে, এসপ্তাহমান ৰেষ্ট দিছে, ভাল হৈ যাব। আজি তেনেকৈ ব্লগটো আৰম্ভ কৰি দিছোঁ, কিয়নো আজি বৰ এটা বিশেষ দিন। আমাৰ পৰিয়াল মানে মোৰ ঘৰখনৰ কাৰণে বৰ বিশেষ দিন। আজি পাপা ৰিটায়াৰ হৈছে, 36 বছৰ চাকৰি আজি অৱসৰ লৈছে। ভাল লগা দিনো বেয়া লগা দিনো, পাপাৰটোক মন খুব বেয়াই। এটা কাৰণে ভাল লাগিছে, তেওঁ ইমান বছৰ চাকৰি কৰিলে, এতিয়া এটলিষ্ট অলপ আৰাম পাব লাগে আৰু, নহ'লে কষ্ট হৈ যায়, বয়সো হৈ আহিছে যিহেতু। সেইকাৰণে ভাল লাগিছে, তেওঁ আৰাম পাব, ইফালে ইফালে যাবলৈ পাৰিব। আৰু বেয়াও লাগিছে, বেয়াটো চবৰে লাগিবই, বেয়াও লাগিছে, বেয়াটো লাগিবই চবৰে, পাপাৰ বিশেষকৈ বেছি বেয়া লাগিছে। কিয়নো এটা কামত মন দি বুজিব ন, লাগি থকা হয় যিহেতু, ৰাতিপুৱা যায় ডিউটি কৰে, দুপৰীয়া আহে, খাই বৈ আকৌ যায়, সেইবোৰ এতিয়া নাথাকিব একেবাৰে। তেওঁ সেইকাৰণে মনটো বেয়া। সেইকাৰণে কিন্তু ভালো লাগিছে, ভালো পাইছোঁ। ভাল বেয়া মাজতে এনেকৈ মানুহৰতো প্ৰত্যেকৰে এনেকুৱা দিন আহেই। তাকে ভাবিছোঁ পাপা মনটো বেয়া কৰি থকা দেখি সৰুকৈ পাৰ্টি এটা চেলিব্ৰেট কৰোঁ। তেওঁ গম নাপায়, মায়ে দাদাই মই ভাবিছোঁ অকণমান তেওঁক মনটো ভাল লাগিব, সেইকাৰণে চেলিব্ৰেট কৰোঁ। বৰ ডাঙৰকৈ নহয়, সৰুকৈ। আৰু মোক দেখিছে মই লেঙুৰি হৈ আছোঁ। প্লেনটো কৰিছিলোঁ বহুত আগৰ পৰা, এইটো কৰিম সেইটো কৰিম, কিন্তু কয় ন ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। সেইটোৱে হ'ল আৰু। বেছি আশা কৰিছিলোঁ যে আচলতে, সেইকাৰণে নাপালোঁ। এতিয়াতো একো ভালকৈ কৰিবই পৰা নাই, তেনেকৈ মহাৰাণী হৈ পূৰা অৰ্ডাৰ দি আছোঁ, তই এইটো আন, তই সেইটো আন, তই এইটো আন, অৰ্ডাৰ দি আছোঁ। আৰু তেনেকৈ সৰু সুৰাকৈ পাতিম আৰু। তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ন, ইমান এটা ভাল দিন কিয়নো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ। আৰু স্মৃতি হিচাপে এইটো থাকিও যাব, আৰু আগলৈও চাই ভাল লাগিব, পাপাহঁতেও চাই ভাল পাব। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। লেঙুৰি ভেঙুৰি হৈছোঁ কি হ'ল, ভিডিঅ'টোতো দিব পাৰিম ন, বহি কৰিম, হয়নে বাৰু। আশা কৰোঁ সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাবলৈ নাপাহৰিব। সেইকাৰণে এনেকৈ বনাই যাম, বৰ বিশেষ ভাল নহ'বও পাৰে, তথাপি আপোনালোকে চাই যাবলৈ নাপাহৰিব। এতিয়া আবেলি হৈ গৈছে, সৰুকৈ এতিয়া কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। কেক এটা আনিছোঁ, চাই যাব, এতিয়া যদি চব কৈ দিওঁ কি হ'ব ন, কি কৰোঁ। ব'লক তেন্তে ভিডিঅ'টো আগুৱাই লৈ যাওঁ। এটা সৰু ৰিকুৱেষ্ট আকৌ এবাৰ, মোৰ ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু বহুত শ্বেয়াৰ কৰিব। আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে গিফ্ট ৰেডি হৈ আছে, দাদাই কিবি আনিছে, আমি মেলি গোটাইছোঁ। তাকে কি কৰি যাওঁ আপোনাক দেখাই আছোঁ, ছাৰপ্ৰাইজ। পাপা শুই আছে এতিয়া, মনটো ভাল লগা নাই। অলপ তেন্তে চাই যাব। ভিতৰতো সজাই ল'লোঁ, ব'লক আপোনালোকক দেখাওঁ কি কৰিছোঁ, ভিতৰত কি হৈ আছে। এইফালে গিফ্ট আৰু কেক ৰেডি হৈ আছে, অলপ পিছত কাটিম, আৰু মানুহ আহিব আছে। এইফালে দেখাইছোঁ, এইফালে ভাবি, মামা পুৰা ৰুটি বেলিছে, হাই কৰি দিয়ক। এয়া কৰি আছে, লাহে লাহে চব যা যোগাৰ হ'ব। অলপ পাছত আপোনালোকক পাই আছোঁ কেক কটা সময়।
এফালে খানা ৰেডি না হোৱা দেই আধা আপোনাক কেকটো দেখাই আছোঁ ৰ'ব আজি কি আছে আমাৰ এই ঘৰ ককাৰ বাৰ্থডে ককাৰ বাৰ্থডে নহয় ৰিটায়াৰমেণ্ট আমি কেক কাটিম ন কি বুলি খাবা বাৰ্থডে আহিলে পোহে টিকলাহে
পাপাই ৰাতিপুৱা চাহ খাব পাৰিব এইটো তো উল্লেখে দেখিছে আই লাভ মাই পাপা আৰু এইটো ফটোখন তাকে সৰু সুৰাকে এইটো গিফ্ট কৰিলোঁ খাব আজৰি হৈছে এতিয়া গিফ্ট খোলা হ'ল কেক কটা হ'ল দেখিলে কেক চেক কাটিলোঁ অলপ এনেকৈ এতিয়া খাই বৈ লওঁ তাৰপৰা আপোনালোকক পাই আছোঁ এয়া খাই বৈ চব গ'ল ভিডিঅ' কৰা নহ'লে মোবাইলটো লৈ ফুৰিবলৈ দেখিছেই নহয় ভৰিটো অৱস্থা এয়া তেনেকৈ সৰু সুৰাকৈ এনেকৈ অলপ ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বৰ বিশেষকৈ দেখুৱাব নোৱাৰিলোঁ এতিয়া সকলো খাই বৈ গ'ল এয়া পাৰ্টি শেষ হ'লেই আৰু মোটামুটি সৰু সুৰাকৈ পাৰ্টি হ'ল আৰু আপোনালোকে দেখিছে দেখালোঁ কেনেকৈ কি কৰিলোঁ সেইখন ফটোখন পিছত ভালকৈ এনেকৈ ৱালত বগা ৱালত ভালকৈ লগাই দিব লাগিব তেতিয়া বেছি ভাল লাগিব তাকে কৰিলোঁ তাকে এনেকৈ পাপাৰ আজি ৰিটায়াৰমেণ্ট ডে'টো শেষ কৰিলোঁ পাপাৰ মনটো ভাল লাগক বুলি পাপা ভাল লাগিছে খুব ফূৰ্তি পাইছে ভাল লাগিলে এনেকৈ আশীৰ্বাদ কৰিব যাতে আমি সকলো এনেদৰে ভালে থাকোঁ হাঁহি থাকোঁ আপোনালোকেও ভালে থাকক সুস্থ থাকক হাঁহি থাকক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব পুনৰ লগ পাম তেন্তে এটা নতুন ভিডিঅ' সৈতে এটা নতুন দিনত আজিলৈ বাই বাই